এয়া আমি গৌৰীকুণ্ড পালোঁ আৰু ইয়াত নদীখন দেখিছে। গতিকে ইয়াৰ পৰা এতিয়া আমাৰ খোজকাঢ়িব লাগিব আমি। ইয়াৰ পৰা খোজকাঢ়িম। তাৰপিছত ইয়াৰ পৰা লিখা আছে 16 কিলোমিটাৰ কেদাৰনাথ, কিন্তু অকণমান দূৰ হৈ যায় হা। আমি এতিয়া লগ পাম আপোনালোকক, দেখাই থাকিম দিয়ক জাৰ্ণিটো। থেংক ইউ ছ' মাছ। আমি বিদ্যুৎ বিকাশ খোজকাঢ়ি আছে, ইয়াৰ পৰা খোজকাঢ়ি ধুনীয়াকৈ এয়া আৰম্ভ আমাৰ যাত্ৰা। এইবিলাক ঘোঁৰা ৰখি আছে, এইবিলাক চাৱাৰী কৰে। মই আপোনালোকক ছাজেষ্ট কৰিম, পাৰিলে ঘোঁৰা চাৱাৰী নকৰিব। এনেকৈ এডাল লাঠি লৈ ল'ব, এই লাঠিডালত আপোনালোকে লৈ পেলাই আপোনালোকে হেৰি কৰিব। যিহেতু আমি ভগৱানৰ ওচৰলৈ আহিছোঁ, ভগৱান দৰ্শন কৰিবলৈ আহিছোঁ, অকণমানটো কষ্ট কৰিবই লাগিব। বেলেগক কষ্ট দি যদি আপোনালোকে ভগৱানৰ ওচৰলৈ যাব বিচাৰিছে, তেনেহ'লে নোযোৱাই ভাল মোৰ তাতকৈ আৰু হয়নে? চলো, ধুনীয়া নিশ্চয়। এয়া দেখিছে পানী, এইবিলাক বৰষুণ দিয়া নাই। আমি হোটেলৰ পৰা আহোঁতে বৰষুণ পাইছিলোঁ। এইবিলাক পানীৰ শব্দ চাৰিওফালে। এইটো সোণ নদী বুলি কয়। এইটো আমি য'ত আছিলোঁ সেইখিনিৰ নাম সোণ প্ৰয়াগ হয়। এতিয়া সোণ নদী বৈ আছে। এইটো পানী সেই তাত গৰম পানী ওলায়। গৌৰীকুণ্ডৰ পৰা 1.5 কিলোমিটাৰ খোজকাঢ়ি পালোঁ এইখিনি জেগা। অকণমান জিৰণি লৈছোঁ, ভাগৰ লাগে খুব। তথাপিও হাৰ নামানো, গৈ থাকিম ভোলেনাথৰ ওচৰলৈ। কেনেকুৱা? ভালে লাগিছে। 1.5 কিলোমিটাৰ আহিলোঁ। 1 ঘণ্টা পূৰাপূৰি। 1 ঘণ্টা 1.5 কিলোমিটাৰ আমি এয়া ঘোঁৰাৰ ওপৰত টাইলছ তুলি দিছিলে, পৰি গ'ল 4খন টাইলছ। আমি এই সামান্য বেগটো লৈ যাব পৰা নাই। হেল্ল' ডক্টৰ, আমাৰ লগত ডক্টৰ আছে, টেনশ্যন নাই বাৰু। বম বলে বলা। বাবা ভোলানাথ টুকু 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 ডম্বৰু বজাই এয়া চাওক কেদাৰনাথ, এয়া বৰফ পৰি আছে, দেখিছে নহয়। মোৰো ঘৰত ডিমাকুছিত বুলি কোৱাই ভাল পালে সেইদৰে। আহি আছোঁ, 3 কিলোমিটাৰ আহিলোঁ এতিয়ালৈ। 3 কিলোমিটাৰতকৈ অকণমান বেছি আহিছোঁ আৰু মানে এনেকুৱা খোজকাঢ়িছোঁ যদিও ভাগৰ লাগিছে। ভাগৰ লগা নাই এনেকুৱাতে। নমঃ শিৱায় হৰি হৰি ভোলে নমঃ শিৱায়। বাবাই লৈ যাব, একদম নিব বঢ়িয়াকৈ। লগ পাই আছোঁ দিয়ক ধুনীয়া। এয়া ঘোঁৰা পৰি গ'ল, নোৱাৰা হৈ গৈছে একেবাৰে। নকৰে বেয়া লাগে। বৰষুণ পোৱা নাছিলোঁ, এতিয়া বৰষুণ দিছে। ভাগৰ
লাগিছে বহুত গতিকে বৰষুণত গৈ আছোঁ ধুনীয়াকৈ সকলোবোৰ আৰু এইখিনি ৰামবাৰা পালোঁ আহি আহি পাবৰ হ'ব আৰু 8 কিলোমিটাৰ আছে বৰষুণ দি আছে গতিকে অকণমান বহিছোঁ বহি ৰেষ্ট লৈ আহি আছোঁ আমি আমাৰ এয়া ত্ৰিদীপৰ লাঠি পৰি গৈছে এয়া গৌৰীকুণ্ডৰ পৰা 9 কিলোমিটাৰ আহিলোঁ আমি এতিয়া গৈ আছোঁ বৰষুণ অকণমান কমিছে এতিয়া গৈ আছোঁ ধুনীয়াকৈ লাগিছে কেদাৰনাথলৈ আৰু 6 কিলোমিটাৰ আছে ইয়াৰ পৰা আমি গৈ আছোঁ চাওক কি কুঁৱলী বহুত কুঁৱলী আছে হেল্ল' ছাৰ হৰ হৰ মহাদেৱ এয়া চাওক হিমালয় পৰ্বত বতৰ ধুনীয়া হৈ আছে গতিকে হৰ হৰ মহাদেৱ হেল্ল' আমাৰ দৰ্শন হৈ গ'ল ফাইনেলি আৰু এতিয়া আমি ইয়াৰ পৰা প্ৰস্থান কৰিম ৰাতিপুৱাৰ দৃশ্য খুব ৰ'দ দিছে ইয়াতে ধুনীয়া পৰিৱেশ গতিকে বহুত বহুত ধন্যবাদ আপোনালোকক আশা কৰিছোঁ বাবা কেদাৰে আপোনালোকৰ সকলোৰে মংগল সকলোৰে জীৱন ভাল কৰিব ধন্যবাদ হৰ হৰ মহাদেৱ